নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে। চ' ভিডিঅ'টো আপোনালোক সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব। আৰু কাপোৰকেইযোৰ চাই আপোনালোকে কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কাপোৰকেইযোৰ যদি আপোনালোকে ল'ব বিচাৰে চ' প্লিজ মোক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দিছে, তাত গৈ আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, ঠিক আছে। লগতে চেনেলটো যদি তেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰে তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰি দিব, যেতিয়া নেকি এনেকুৱা মই কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' দিওঁ চ' পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব, ঠিক আছে। তেনে বন্ধুসকল আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল প্ৰথমত মই আপোনালোকক এইযোৰ দেখাবলৈ গৈছোঁ। এখন ছিংগল চাদৰ হয় মিক্স টচৰ, ঠিক আছে। মিক্স টচৰ ছিংগল চাদৰ হয়, মিক্স টচ ছিংগল ৰিহা চাদৰ হয়, ঠিক আছে। খুব ধুনীয়া কালেকশ্যনৰ চাওক এখন। এইখনৰ ফুলৰ ডিজাইনটোত আপোনালোকে ভালদৰে চাই লওক। এখন চাওক, খুব সুন্দৰ কালেকশ্যনৰ হয়। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুবেই ধুনীয়া কালেকশ্যনৰ হয়। আৰু এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। অনলি 1500 ৰুপিজ। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুব ধুনীয়া কালেকশ্যন হয়। মাত্ৰ 1500 টকাত আপোনালোকে পাই যাব। অনলি অনলাইন পে'মেণ্ট, কেছ অন ডেলিভাৰী নহ'ব, অনলি অনলাইন পে'মেণ্ট হ'ব, ঠিক আছে। যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দি দিছোঁ, ঠিক আছে। নেক্সট আৰু এযোৰ দেখাম মই আপোনালোকৰ এতিয়া। নেক্সট আপোনালোকে এইখন দেখাইছোঁ চাওক, এখন খুব ধুনীয়া কালেকশ্যনৰ হয়। এখনো হৈছে মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুবেই ধুনীয়া কালেকশ্যনৰ হয় এখনো। এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। চ' যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দি দিছোঁ। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয় চাওক। বুটাৰ ডিজাইনটো, ফুলৰ ডিজাইনটোত আপোনালোকক মই ভালদৰে দেখাই দিছোঁ, চাই লওক। চ' এইযোৰৰ দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। চ' যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ পাই যাব, ঠিক আছে। যিখন আপোনালোকৰ পচন্দ লাগে সেইযোৰ এখন স্ক্ৰীনশ্বট কৰি ল'ব। স্ক্ৰীনশ্বট কৰি পেলাই মই ভিডিঅ' দিয়া ডেছক্ৰিপশ্যনত যিটো মোৰ ফোন নম্বৰ দিছোঁ তাত গৈ আপোনালোকে চেণ্ড কৰি দিব পাৰিব, ঠিক আছে। নেক্সট আৰু এখন দেখাইছোঁ, এখন চাওক। এইখন হৈছে মিক্স টচৰ ৰিহা চাদৰ হয়, খুব ধুনীয়া কালেকশ্যনৰ হয় এখন। এখনৰ দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। চাওক, আৰু ছাইডৰ পাৰিখিনি আপোনালোকে চাই লওক। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুব ধুনীয়া কালেকশ্যনৰ দাম হৈছে মাত্ৰ 1500 টকা। যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰি ল'ব, ঠিক আছে। নেক্সট এখন চাওক। এইখন হৈছে আপোনাৰ গ্ৰীণত হ'ব, খুব ধুনীয়া কালেকশ্যনৰ হয় এখনো। এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। মিক্স টচৰ ৰিহা চাদৰ হয়, ছিংগল ৰিহা চাদৰ হয়, খুব ধুনীয়া কালেকশ্যনৰ হয় এখন চাওক। এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। চ' যোনসকল নেকি ল'ব বিচাৰিব সোনকালে কণ্টেক্ট কৰিব। যিখন আপোনালোকৰ পচন্দ লাগে সেইখন আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু স্ক্ৰীনশ্বট লৈ পিনে ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো মোৰ হোৱাটছএপ নাম্বাৰ দিছোঁ তাত গৈ আপোনালোকে চেণ্ড কৰিব, ঠিক আছে। এইখন চাওক, খুবেই ধুনীয়া কালেকশ্যনৰ হয়। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুবেই ধুনীয়া কালেকশ্যনৰ হয়। নেক্সট আৰু এখন মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাওক, খুবেই ধুনীয়া কালেকশ্যনৰ হয় এইখনো চাওক। এইখনৰ কালাৰটো আপোনালোকে চাই লওক। এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুবেই ধুনীয়া কালেকশ্যনৰ হয় চাওক। দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। চ' যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ পাই যাব। এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা, ঠিক আছে। চ' যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে হোৱাটছএপ নাম্বাৰ পাই যাব। আৰু একজেক্ট আপোনালোকে ফটোত যেনেকুৱা দেখিছে তেনেকুৱা পাব, ছেম, ঠিক আছে। খুব ধুনীয়া কালেকশ্যন হয়, মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়। নেক্সট আৰু এখন দেখাইছোঁ, এখন চাওক। এখন খুব ধুনীয়া কালেকশ্যনৰ হয় চাওক। বুটাটোৰ ডিজাইনটো চাওক, আপোনাৰ গুণা আছে লগতে। খুব ধুনীয়া কালেকশ্যনৰ হয়। এখনৰ দাম হৈছে মাত্ৰ 1500 টকা। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়, খুবেই ধুনীয়া কালেকশ্যনৰ হয়। তো যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দি দিছোঁ, সোনকালে কণ্টেক্ট কৰক, ঠিক আছে। দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব। অনলাইন পে'মেণ্ট হ'ব অনলি। চ' যোনসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰক। দাম হৈছে মাত্ৰ 1500 টকা। চাওক, খুব ধুনীয়া কালেকশ্যনৰ হয়। এইখনৰ দাম হৈছে মাত্ৰ 1500 টকা। মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয়। নেক্সট আৰু এখন দেখাইছোঁ, এখন চাওক। আপোনাৰ এটা ডিজাইনৰ কেইবাখনো আছে, কিন্তু আপোনাৰ কালাৰবিলাক চেঞ্জেছ হ'ব। খুব ধুনীয়া ধুনীয়া কালেকশ্যনৰ হয় চাওক। কালাৰটো হ'ল আপোনাৰ খুবেই ধুনীয়া লাগিব। এইযোৰ হৈছে মিক্স টচৰ ছিংগল ৰিহা চাদৰ, খুব ধুনীয়া কালেকশ্যনৰ হয়। চ' এইখনত যদি আপোনালোকে ল'ব বিচাৰে চ' স্ক্ৰীনশ্বট লৈ ল'ব। স্ক্ৰীনশ্বট লৈ পিনে ভিডিঅ' দিয়া ডেছক্ৰিপশ্যনত যিটো মোৰ হোৱাটছএপ নাম্বাৰ দিছোঁ তাত গৈ আপোনালোকে চেণ্ড কৰিব, ঠিক আছে। আৰু দাম হৈছে মাত্ৰ 1500 টকা। অনলি অনলাইন পে'মেণ্ট হ'ব, কেছ অন ডেলিভাৰী দিয়া নহ'ব।
আৰু অসমৰ ভিতৰত হ'লে ফ্ৰী শ্বিপিং আৰু অসমৰ বাহিৰত হ'লে এক্সট্ৰা শ্বিপিং চাৰ্জ পৰিব ঠিক আছে খুব ধুনীয়া কালেকশ্যনৰ হয় নেক্সট এখন চাওক এখন খুবেই ধুনীয়া কালেকশ্যনৰ হয় এখনৰ দাম হৈছে মাত্ৰ 1500 টকা আৰু কাপোৰ হৈছে আপোনাৰ মিক্স টচৰ ছিংগল ৰিহা চাদৰ হয় চ' যিসকল নেকি ল'ব বিচাৰে সোনকালে কণ্টেক্ট কৰক ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰ পাই যাব চব খুব ধুনীয়া কালেকশ্যনৰ হয় এখন আৰু বুটাটোৰ ডিজাইনটো মই আপোনালোকক ভালদৰে দেখাই দিছোঁ চাওক কেনেকুৱা লাগিছে চাই পিনে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব খুবেই ধুনীয়া কালেকশ্যনৰ হয় এখন তো এইখিনি আছিলে আজি মিক্স টচৰ ছিংগল ৰিহা চাদৰ ভিতৰত খুব ধুনীয়া কালেকশ্যনৰ হয় চ' এতিয়া আপোনালোকক মই কৈ দিছোঁ আপোনালোকে অৰ্ডাৰ কৰিব কেনেকৈ চ' অৰ্ডাৰ কৰিব হ'লে আপোনালোকৰ সম্পূৰ্ণ নাম ঠিকনা এড্ৰেছ দিব লাগিব লগতে আপোনালোকে পে'মেণ্টটো ফোনপে' গুগল পে' নাইবা একাউণ্টৰ জৰিয়তে পে'মেণ্টটো কৰিব লাগিব আৰু পে'মেণ্ট কৰা 7 ডেজৰ ভিতৰত আপোনালোকে ঘৰত আপোনালোকে কাপোৰযোৰ পাই যাব আৰু লগতে আনবক্সিঙৰ ভিডিঅ' কৰিব যদি আপোনাৰ কিবা ফটা চিঙা ৰিজেক্টেড হয় তো চ' আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব এণ্ড আমাৰ কাপোৰবিলাক য'ৰ পৰা পঠিওৱা হয় আমাৰ গোটেইবিলাক কুৰিয়াৰ ছাৰ্ভিচ আমাৰ DTDC যোগেদি পঠোৱা ঠিক আছে চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাব এণ্ড লগতে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বালটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা মই কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' দিওঁ পোনপ্ৰথমে আপোনালোকে চাবলৈ ঠিক আছে তেনেকুৱা আজিলৈ ইমানেই পুনৰ নতুন ভিডিঅ' আপোনালোকক পাম বাই